নিপন গোস্বামী অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অন্যতম জনপ্ৰিয় আৰু চিৰসেউজ অভিনেতা আছিল। তেওঁ আছিল অসমৰ প্ৰথমগৰাকী পেছাদাৰী প্ৰশিক্ষিত অভিনেতা। মঞ্চৰ পৰা অভিনয় জীৱন আৰম্ভ কৰি তেখেতে পাছলৈ চলচ্চিত্ৰত নায়কৰ অভিনয়েৰে জনসাধাৰণৰ মনত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। নিপন গোস্বামীৰ জন্ম হৈছিল 1942 চনৰ 2 ছেপ্টেম্বৰত তেজপুৰৰ কলিবাৰীত। তেওঁৰ পিতৃ আছিল বিশিষ্ট অভিনেতা চন্দ্ৰধৰ গোস্বামী আৰু মাতৃ নিৰুপমা গোস্বামী আছিল এগৰাকী কণ্ঠশিল্পী। ঘৰখনত এক সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হোৱা বাবে সৰুৰে পৰাই তেওঁ অভিনয়ৰ প্ৰতি আগ্ৰহী আছিল। নিপন গোস্বামীয়ে কলিবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয় আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। BA পাছ কৰাৰ পাছত 1965 চনত তেওঁ পুনেৰ ফিল্ম ইনষ্টিটিউট অফ ইণ্ডিয়া FTIIত অভিনয়ৰ প্ৰশিক্ষণ ল'বলৈ যায়, য'ত শত্ৰুঘ্ন সিনহা আৰু সুভাষ ঘাইৰ দৰে প্ৰখ্যাত শিল্পী তেওঁৰ সহপাঠী আছিল। তেওঁৰ পত্নীৰ নাম আছিল ৰঞ্জিতা গোস্বামী, যি 2015 চনত মৃত্যুবৰণ কৰিছিল, আৰু তেওঁলোকৰ পুত্ৰ সিদ্ধাৰ্থ গোস্বামী এজন অভিযন্তা আৰু অভিনেতা। নিপন গোস্বামীয়ে স্কুলত পঢ়ি থকা দিনতেই 8-9 বছৰ বয়সত লাচিত বৰফুকন নাটকত প্ৰথম অভিনয় কৰিছিল। 1957 চনত ফণী শৰ্মাৰ নিৰ্দেশনাত নিৰ্মিত পিয়লি ফুকন ছবিত শিশু শিল্পী হিচাপে তেওঁৰ চলচ্চিত্ৰ জগতত অভিষেক ঘটে। পুনেৰ ফিল্ম ইনষ্টিটিউটত পঢ়ি থকাৰ সময়তেই তেওঁ অমৰ পাঠকৰ সংগ্ৰাম 1968 ছবিত মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে আমন্ত্ৰণ পায়, যিখনে তেওঁক এজন প্ৰতিষ্ঠিত অভিনেতা হিচাপে গঢ়ি তোলে। ডাক্তৰ বেজবৰুৱা 1969 ছবিয়ে তেওঁক অসমীয়া চলচ্চিত্ৰ জগতত এজন তাৰকা হিচাপে প্ৰতিষ্ঠা কৰে। ইয়াৰ পাছত তেওঁ 100খনৰো অধিক অসমীয়া চলচ্চিত্ৰত অভিনয় কৰে, যাৰ ভিতৰত উল্লেখযোগ্য ছবিসমূহ হ'ল মুকুতা, মানৱ আৰু দানৱ, বৃষ্টি, ককাদেউতা নাতি আৰু হাতী, হিয়া দিয়া নিয়া, অন্তহীন যাত্ৰা, বৰলাৰ ঘৰ আদি। তেওঁ কেইখনমান বাংলা আৰু 7খন হিন্দী ছবিতো অভিনয় কৰিছিল। অভিনয়ৰ উপৰিও নিপন গোস্বামীয়ে নাট পৰিচালনাও কৰিছিল আৰু আবাসন, কহিনুৰ, হেঙুল আদি ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ ঋতু আহে ঋতু যায়ৰ দৰে কেইখনমান জনপ্ৰিয় অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছিল। সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 2021 বৰ্ষত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটাৰে সন্মানিত কৰা হৈছিল। 2022 চনৰ 27 অক্টোবৰত হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত 80 বছৰ বয়সত নিপন গোস্বামীৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত অসমীয়া সাংস্কৃতিক জগতত এক যুগৰ অৱসান ঘটে।